নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ এটি নতুন কবিতা লৈ আহিছোঁ। পূৰ্বতে বাতৰি কাকতত প্ৰকাশিত এটি কবিতা। কবিতাটিৰ শিৰোনাম চিঠি। সপোন প্ৰতিদিনে তেওঁ মোলৈ এখনকৈ চিঠি লিখে, অব্যক্ত বেদনাৰে ভৰা অশ্ৰুবোৰে আহি মোৰ দুচকু ঢাকি তোলে। কলিজাৰ তেজেৰে লিখা চিঠিৰ ভাষাখন মোক লৈ যায় এখন চহৰলৈ, য'ত তেওঁ বলিষ্ঠ ঘামৰ দুৰ্বল হৈ পৰে। মন যায় কেতিয়াবা তেওঁ থকা চহৰখনেই বুকুত খুজি ল'বলৈ। চিঠিত তেওঁ লিখে, বন্ধ খিৰিকীৰ ফাঁকে তেওঁ মোলৈ জুই যোৱাৰ কথা। বন্ধ কোঠাত তেওঁ হেনো মোৰ হৃদয়ৰ জোখ লৈ থাকে। গজলা ৰাতি অতৃপ্ত উজাগৰে জন্তু তেওঁৰ দুখৰ পৰিধি বেধিত হৈ কৰ্মতিয়াই ফুৰে উৰে দৌৰাতি। নিদ্ৰাহীনতাত ভোগে তেওঁ আৰু চিঠিত তেওঁ লিখে, ৰাতি গভীৰ হ'লে মোৰ সৈতে একাত্ম তৰাংগ নামি আহি তেওঁৰ বুকুত উমলিব খোজে। লাহে লাহে মোৰ কোঠাত পুৱাৰ বেলি সোমাই আহে আৰু তেওঁ